हेलो नमस्कार स्वागतम बहुत दिনৰ মূৰত এটা মোৰ লং ভিডিঅ লৈ আপোনালোকক পুনৰবাৰ আমাৰ অদিনদাক লগ পালো বহুত মানুহটোই মানে আমাক হাৰাশাস্তি কৰিছে প্ৰিন্সিপাল মেমক ফোন কৰি দিছে হেতে আৰু টিপটি মেম আমাৰ পোৱালিটোক লৈ আনিছে আৰু এয়া মাধুশ্ৰী পঞ্জাব কি কৰি নহয় বহু এখন বিশেষ বজাৰ যোনখন বজাৰ মালিগাঁৱৰ সকলো লোকৰে পৰিচিত আৰু নিয়াৰেষ্ট মালিগাঁৱত বাস কৰা সকলোৱে চিনি পায় আপোনালোকে এই বজাৰখনত গৈছেনে নাই মালিগাঁওবাসীয়ে জনাবচোন যদিহে মোৰ ভিডিঅ'টো চাই আছে আৰু সেয়ে আমি সস্তাতে বস্তা ভৰাবলৈ গৈছোঁ এই বজাৰখন কৰিবলৈ আচলতে বজাৰখন ক'ত আছে সকলোৱে ইতিমধ্যে যোনে যোনে জানে চিনি পাইছে নিশ্চয় বজাৰ কৰি আছিলোঁ এনেতে আমাৰ মাজলৈ উপস্থিত হ'ল মিছ গৌৰী আৰু লগতে পলম নকৰি আমি গৌৰী ক'লেও বজাৰ কৰিব লাগি যোৱা হা আৰু এনেতে অদিনাও আমাৰ বাৰ্গেনিঙৰ কামত লাগি আছে অদিনাক জোকাইও আছিলোঁ আমাৰ মিছ মাধুশ্ৰীয়ে কিবা কিবি কৈও আছিল আৰু লগতে গৌৰী ক'লেও ফোনটো নধৰি ফটো এটাকে মাৰি লোৱা নহ'লে মেমেতো সুধিবই তুমি কাম কৰিছা না মিছ গৌৰী বাৰু যিয়ে নহওক গৌৰীও আমাক বহুতখিনি সহায় সহযোগিতা আগবঢ়ালে লগতে আমাৰ এয়া দেখিছেনে কালন্তক কৃষ্ণ শৰ্মা মানে আমাৰ সুব্ৰজিৎ ছাৰ বাৰু যিয়ে নহওক বহুত দেৰিকৈ আহিল আৰু দেখিছেনে মোক ফুল ফুলিছে বুলি জোকাই আছে বিজেপি আৰু এয়া আমাৰ নয়নমণি ছাৰ আহি পাইছে পলমকৈ হ'লেও গতিকে সিহঁতক জোকাই আছোঁ কিয় ইমান দেৰিকৈ আহিছা মেমক লগাই দিম বুলি আৰু এইফালে বিজেপি কংগ্ৰেছ কিবা কৰি আছে মাথা মুণ্ডত তেখেতলোকেহে গম পায় আৰু এয়াই আছিল মালিগাঁও শুক্ৰবৰীয়া বজাৰ আপোনালোকে অহা যদি আহিব আৰু বহুত সস্তাতে বস্তা ভৰাই লৈ যাব আৰু এয়া সৰস্বতী পূজাৰ আগদিনাখনৰ দৃশ্য কাইলৈ সৰস্বতী পূজা আগদিনাখন আমি এনেকৈয়ে পাচলি কাটিছোঁ সকলো শিক্ষক শিক্ষয়িত্ৰী স্কুলত উপস্থিত হয় আৰু আগদিনাখনে কৰি থ'লে কিছুমান বস্তু আগবাঢ়ি থাকে নহয়নে বাৰু আৰু যিহেতুকে এখন স্কুলৰ কথা সেয়া সময়মতে বস্তুবোৰ হ'ব লাগিব গতিকে সৰস্বতী পূজাৰ আগদিনাখন এইবিলাক কৰিলোঁ তাৰ পাছত আমি কেইজনমানে আহি ফুলৰ বজাৰ কৰিলোঁ লগতে মূৰ্তিও ল'লোঁ আৰু ফুল চাকি আৰু লাগতিয়াল কিছুমান সামগ্ৰী আমি কিনিছোঁ লগতে অকণমান ভিডিঅ'ও কৰিছোঁ আপোনালোকক দেখুৱাবলৈ আৰু লগতে মূৰ্তিৰ দোকানতো গৈছোঁ পাণ্ডুৰ যি মূৰ্তিৰ দোকান সকলোৱে জানে মূৰ্তি বনোৱা ঠাই আৰু তাতে আমি দেখিছে মূৰ্তি ল'বলৈ আহিছোঁ মূৰ্তি লৈ আমি যাম স্কুললৈ বুলি গতিকে এনেদৰে আমাৰ ষ্টুডেণ্টখিনিয়ে মানে এইটো আমাৰ এছামিছৰ এনেকুৱা নিয়ম নাই যদিও বেংগলীৰ মাজত যিহেতুকে আছোঁ এনেকুৱা তেখেতসকলৰ আৰতি কৰাৰ নিয়ম আছে গতিকে এনেকৈ আমি সৰস্বতী পূজাৰ আগদিনাখন গোসানীক এনেকৈ আদৰিছোঁ তাৰপিছত অকণমান আমাৰ ষ্টুডেণ্টখিনিয়ে ডেক'ৰেশ্যন কৰি ঘৰে ঘৰে উভতিছোঁ কাইলৈ আকৌ ৰাতিপুৱাই আহিব লাগিব বিদ্যালয়লৈ বুলি এয়া পিছদিনাখনৰ দৃশ্য আজি সৰস্বতী পূজা গতিকে সকলো আয়োজন হৈ গৈছে ইতিমধ্যে ফলবোৰ আহি ৰাতিপুৱা কাটিছোঁ মেলিছোঁ আৰু নৈবদ্যখনো আগবঢ়াই দিলোঁ আৰু লগতে সকলোৱে সহায় সহযোগিতা আগবঢ়াইছে আৰু দেখিছেই নহয় শিক্ষকতা কৰিলে নহয় সাজোন কাচোনো নহয় এতিয়া সকলোবোৰ বাদ দি শিক্ষকতাৰ দায়িত্ব পালন কৰি আছোঁ আৰু এইখন হৈছে আমাৰ স্কুলখন গতিকে ৰাতিপুৱাৰ ভাগৰ দৃশ্য কেনেকৈ সকলোৱে সৰস্বতী পূজা উদযাপন কৰিব এতিয়া বাৰু বহু ৰাতিপুৱা হৈ আছে পূজা ভাগ যিহেতুকে আজিকালি পূজা পৰৱ দুদিনীয়াকৈ পৰে সেইকাৰণে সকলোৱে ৰাতিপুৱাই আমি পূজা ভাগ অনুষ্ঠিত কৰিলোঁ লাহে লাহেকৈ গাৰ্জেনো আহিবলৈ ষ্টাৰ্ট কৰিছে আৰু এয়া সেৱা ভাগ কৰি ল'লোঁ যাতে মায়ে নিজৰ মনোবাঞ্ছা সিদ্ধি কৰে তাৰে আশীষ ল'লোঁ আৰু শেষত সকলোৱে এনেকৈয়ে দেখিছে
সমাগত হয় নিজৰ নিজৰ দায়িত্বত লাগি গৈছোঁ আৰু লাহেকৈ আমি খিচিৰি বনাই আছে তেখেতসকলকো দেখুৱাম এয়া দেখিছে ৰান্ধনীয়ে খিচিৰি বনাই আছে লাবৰা বনাই আছে গতিকে সকলোবোৰ আপোনালোকক দেখুৱাই আছোঁ আৰু আপোনালোকেও চাবলৈ নাপাহৰিব আৰু যদিহে ভাল লাগিছে ভিডিঅ'টি লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আজিকালি ভিডিঅ' দিম বুলি ক'লেও দিব নোৱাৰোঁ শৰীৰটো অলপ অসুখীয়া হৈ থাকে আৰু ব্যস্ততাপূৰ্ণ জীৱন গতিকে এয়া শেষত খিচিৰি এনেকৈ বিলাই আছোঁ আৰু খোৱাসকলে খাই আছে দুই এখন ফটোৰে আজি দিনটোৰ সামৰণি মাৰিছোঁ আৰু যিহেতুকে দায়িত্বত ব্যস্ত সেয়ে সাংঘাতিক ফটো উঠাৰো সময় নাছিল আৰু যেতিয়ালৈকে ফটো উঠিম বুলি ভাবিছোঁ এনাৰ্জিও ল' হৈ গৈছে গতিকে আজিৰ দিনটো এনেকৈয়ে পাৰ কৰিলোঁ খুব সুন্দৰভাৱে লগ পাম অন্য এটি ব্লগত আজিলৈ ইমানে